নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ এই মুহূৰ্তৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বেংক একাউণ্টৰ পৰা হঠাৎ ধন নোহোৱা হৈছে নেকি আপোনাৰ? আপুনিও চাইবাৰ অপৰাধীৰ জালত পৰিছে নেকি? যদিহে আপোনাৰ লগত এনে হৈছে তেন্তে কি কৰিব? আপুনিও লগে লগে ফোন কৰক 1930 এই নম্বৰত। তাৰ পাছতে 7099033489 এই নম্বৰত হোৱাটছএপত কমপ্লেইন দিয়ক। লগে লগে ব্যৱস্থা ল'ব চাইবাৰ অপৰাধী নিয়ন্ত্ৰণ শাখাই। চাইবাৰ অপৰাধীৰ কবলত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট শীৰ্ষ বিষয়াগৰাকী এটা মোবাইল নম্বৰ হোৱাটছএপত হেক কৰিছিল হেকাৰে। বিভিন্ন লোকলৈ মিছা কাৰণ জনাই বিচাৰিছিল 56,000 টকা পৰ্যন্ত ধন। বিভিন্নজনে ধন পঠিয়াইছিল দেৱজিৎ দেউৰীৰ সঁচাকৈ বিপদ হোৱা বুলি। দেৱজিৎ দেউৰীয়ে বিষয়টো জানিব পাৰি পলম নকৰাকৈ আইনৰ কাষ চাপিল। আজিৰ আনটো ডাঙৰ খবৰ, ৰাজ্যত আহি গ'ল PMAY 2.0। ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকীঘৰ। তালিকাত কাৰ কাৰ নাম আছে? ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক এই নথিপত্ৰবিলাক। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকীঘৰ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে এটা ভাল খবৰ। মাদ্ৰাছাত ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড সম্পদ শিক্ষক মৌলানা আমিনুল ইছলামৰ। ৰাজ্যত মাদ্ৰাছাত চলি আছে ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড। ছাত্ৰী নিৰ্যাতনৰ পিছতে মাদ্ৰাছা চিল কৰিলে প্ৰশাসনে। মাদ্ৰাছাত আবদ্ধ 197 গৰাকী ছাত্ৰীক চজমাই দিয়া হ'ল অভিভাৱক। দীৰ্ঘদিন ধৰি মৌলবী আমিনুল ইছলাম চলাই আহিছিল এই নিৰ্যাতন। জগিৰগোপাৰ ইচ্ছাতুল উলুম মাদ্ৰাছাতুল বানাতত চলিছিল এই ভয়ংকৰ কাণ্ড। নিশাই আচবাব ভাঙি মাদ্ৰাছাৰ বিৰুদ্ধে অভিভাৱকৰ উত্তপ্ত পৰিস্থিতি। ছাত্ৰী নিৰ্যাতনকাৰী আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ কৰা হয় পঞ্জীয়ন। ৰাজ্যৰ মাদ্ৰাছাত চলি আছে ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড। ৰাজ্যত পুনৰ হ'ব পাৰে লকডাউন, কিয়নো COVID-19 ৰাজ্যত পুনৰ প্ৰভাৱ পেলাই আছে। 4 বছৰৰ পিছত দেশত পুনৰ হ'ব পাৰে কোভিডৰ আতংক। ঘূৰি আহিব নেকি মাস্ক চেনিটাইজাৰৰ দিন? পুনৰ দেশত প্ৰাদুৰ্ভাৱ ঘটিছে মাৰাত্মক COVID-19। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশত কৰোনাত মৃত্যু হৈছে 2জন লোকৰ। ৰাজ্যখনৰ বায়াছাৰ কাৰাপাত লোকে 2জন মৃত্যু। COVID-19ত মৃত্যু 43 বছৰ আৰু 52 বছৰীয়া 2জন আক্ৰান্তৰ। জিলাখনত এতিয়াও আক্ৰান্ত হৈ আছে আন 8জন লোক। অন্ধ্ৰপ্ৰদেশত 2জনৰ মৃত্যুক লৈ উৰিষ্যাতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। তামিলনাডুতো কোভিডত আক্ৰান্ত হৈছে 335জন লোক। বৰ্তমানলৈকে 2জনকৈ লোকৰ মৃত্যু হৈছে COVID-19ত। শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলাক সাৱধানেৰে থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যবাসীৰ কাৰণে এটা বেয়া খবৰ। নিশাই পঞ্চভূত বিলীন হ'ল জনপ্ৰিয় অভিনেত্ৰী পূৰ্বী শৰ্মা। ভূতনাথ সামনাথত পূৰ্বী শৰ্মাৰ শেষকৃত্য সম্পূৰ্ণ কৰা হ'ব। মুখাগ্নি কৰিলে একমাত্ৰ সন্তান ৰাধাই। ৰাজ্যবাসীক কন্দুৱাই অজান মুখলৈ গ'লগৈ সকলোৰে মৰমৰ পাহাৰী কন্যা। অসমীয়া সংস্কৃতিক জগতখনক উকা কৰি গ'লগৈ অভিনেত্ৰী পূৰ্বী শৰ্মাই। অভিনেত্ৰীগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী। NCPৰ শৰদ পাৱাৰ এতিয়া যোগ দিব NDA দলত। শীঘ্ৰেই NDAত আহিব শৰদ পাৱাৰৰ দল। NCPৰ শৰদ পাৱাৰৰ গোটেই যোগ দিব NDAত। সংসদৰ বাৰ্ষিককালীন অধিৱেশনৰ পূৰ্বে যোগ দিয়াৰ সম্ভাৱনা। শৰদ পাৱাৰৰ গোটৰ সংসদত আছে 8জন সংসদ। ৰাজ্যসভাত আছে 1জন সংসদ। শীঘ্ৰেই NDAৰ সৈতে একত্ৰিত হোৱা চৰ্চা তুংগত। শীঘ্ৰেই NDAত আহিব শৰদ পাৱাৰৰ দল। যুদ্ধ আৰম্ভ হ'ব ছৌদি আৰৱ আৰু য়েমেনৰ মাজত। এইবাৰ যুদ্ধত প্ৰৱেশ কৰিলে ছৌদি আৰৱ আৰু য়েমেনে। আমেৰিকা ইৰাণৰ যুদ্ধৰ মাজতে বিশ্বত আন এক যুদ্ধৰ আৰম্ভণি। য়েমেনৰ বিৰুদ্ধে ছৌদি আৰৱৰ যুদ্ধ ঘোষণা। য়েমেনৰ ৰাজধানী ছানাত ছৌদি আৰৱৰ বায়ুসেনাৰ মিছাইল এটেক। ছৌদি আৰৱত ভয়ংকৰ আক্ৰমণৰ হুংকাৰ য়েমেনৰ হুহুটিৰ। ছৌদি আৰৱত আক্ৰমণ কৰি বিশ্ব কঁপাই দিয়া হ'ব বুলি সকিয়নি হুহুটিৰ। ছানা এয়াৰপৰ্টত অৱতৰণ কৰাৰ কথা আছিল ইৰাণৰ প্ৰতিনিধি এখন বিমান। এই বিমানখনক বাধা দিবলৈ ছৌদিয়ে য়েমেনৰ বিমানবন্দৰত ৰানৱেত আক্ৰমণ কৰাৰ অভিযোগ।